নমস্কাৰ সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅলৈ সকলোকে স্বাগতম জনাই আজিৰ এই ভিডিঅটি আৰম্ভ কৰিছো। এই ভিডিঅটিত মোৰ প্ৰথম প্ৰশ্নটি হৈছে কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি? অপচন ক জাপান, খ নেপাল, গ ভাৰত, ঘ ভূটান। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক জাপান। দ্বিতীয় প্ৰশ্নটি হৈছে কোনটো পৰিৱেশত আটাইতকৈ কম জৈৱ পদাৰ্থ থাকে? ক নদী, খ মালভূমি, গ মৰুভূমি আৰু ঘ পাহাৰ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে গ মৰুভূমি। তৃতীয় প্ৰশ্নটি হৈছে অসমত কিমানখন জাতীয় উদ্যান আছে? ক 5খন, খ 6খন, গ 7খন, ঘ 8খন। ইয়াৰে যদি কোনোবা শুদ্ধ উত্তৰটো জানে ভিডিঅ'টো পজ কৰি উত্তৰটো জনাব। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক 5খন। চতুৰ্থ প্ৰশ্নটি হৈছে অসমৰ ৰাষ্ট্ৰীয় ফল কি? ক আম, খ ঔটেঙা, গ বগৰী আৰু ঘ কাজিনেমু। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে ঘ কাজিনেমু। কিয়নো আম হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফল আৰু কাজিনেমু হৈছে অসমৰ ৰাষ্ট্ৰীয় ফল। আপোনালোকৰ যদি মোৰ এনে সাধাৰণ জ্ঞানসমূহৰ যি প্ৰশ্ন উত্তৰৰ শিতান সকলোৱে চাই ভাল পায় মোক আগুৱাই যোৱাত সহায় কৰিব আৰু যিসকল নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।